নমস্কাৰ, মোৰ ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আমাৰ গাঁৱৰ বাকৰাবাৰী ঠাইখন দেখাই দিম আৰু আমি ক'ৰ পৰা চাউল আনো। আমি বাৰু চাউল নাপাওঁ, আমাৰ মামাহঁতে পাওঁৱে। সেইখন দোকান আপোনালোকক দেখাই দিম আৰু এতিয়া আমি যাম। আৰু এতিয়া আমি যাই আছোঁ বাকৰাবাৰীলৈ। আৰু এতিয়া আমি আহি আছোঁ এই ওচৰৰ মন্দিৰটো আমাৰ গাঁৱৰ ভিতৰত দেখুওৱা নাছিলোঁ। এতিয়া চাওক মন্দিৰটো, এতিয়া আপোনালোকে চাওক। ইয়াতে দেউল হৈছিল, দেউল আৰু দেখুওৱা নাই আপোনালোকক। চাই থাকক। এইটো তাৰ লিংজি দেখা পাইছে, ইফালে ঘূৰিব লাগিব। এইটো এইখিনিৰ পৰা চকু একেবাৰে এইটো মোৰ বন্ধুৰ ঘৰ, নাযাওঁ। আৰু আমি এতিয়া ঘূৰিলোঁ টাৰ্ণিংটো লগাই দিব। সেয়া আমাৰ গাঁৱত আৰু সেউজীয়া পৰিৱেশ থাকেই। আৰু মোৰ বিয়াৰ পেণ্ডেল, বিয়াৰ পেণ্ডেল দিছে, ভালকৈ দেখাই দিওঁ ৰ'ব। মই জুম কৰি দেখাই দিম। দেখা পাইছানে? নাই, নাপায়, ধৰিব নোৱাৰি দিয়া, কেমেৰাত ধৰিব নোৱাৰি। আৰু সেয়া চাওকচোন আপোনালোকে পৰিৱেশটো। এই পুৰা আহি আছে, পুৰা লিপষ্টিক লৈ একে বান্দৰৰ নিচিনা কৰি আছো মুখখন। পুৰা ময়ো চাইকেলত লাগি গৈছোঁ চলাবলৈ। আৰু আজানে দিলে আমি আহি থাকোঁতে বহুত অন্তৰ গাইছ, আপোনালোকে গমেই পাইছে। এইখিনিতে এটা এক্সিডেণ্ট হৈছিল, বহুত দিন হোৱা নাই, পৰহি হৈছিল আৰু এক্সিডেণ্টটো। এখন বলেৰো গাড়ী ইয়াৰ পৰা চৰিছে, ইয়াত টিং চিং ভাঙি দিছে। এইখন টিং চাওকচোন, ভাঙি দিছে। ইয়াৰ পৰা চৰি তাতে পৰিছে যায়। বগৰী গাছ এডাল আহিছিল, ভাঙি দিছে। ইফালে সেন্দুৰীয়া আম পাইছোঁ, এতিয়া সেন্দুৰীয়া আম এডাল। আৰু তালিং আৰু ঘূৰিবই লাগিব আমাৰ দোকানখনলৈ। আৰু আমাৰ টঙলাৰ পৰা এটা বাইদেউ আহে, বাইদেউটো ইয়াতে ভাড়া লৈছে, ৰুম ভাড়া। মই দেখাই দিম হয়তো ইয়াৰ পৰাই। এইফালে আছে, সেইটো যি পাকা ঘৰ দেখা পাইছে, তাতে টিঙৰ যি হেৰি ৰখাইছে, তাতে বাইদেৱে ভাড়া লৈছে। তাতে ভাড়া থাকে বাইদেউ। আমি সদায়ে আহোঁ, আজি নাযাওঁ। ইফালে সাঁসুৱাত পাই, ইফালে গ'লে নদীটো যি দেখা পাইছিলোঁ, নদীটো ইপিনে বৈ গৈছে, সাততলা নৈ, ইপিনেও যাব পাৰি। আৰু আমি আহি আছোঁ, ইমান টাৰ্ণিং ঘূৰিব লাগে দেখিছেনে আপোনালোকে। আৰু সেউজীয়া পৰিৱেশ দেখা পালে মোৰ মন আৰু নাথাকে। আৰু মই বহুত ভাল পাওঁ সেউজীয়া পৰিৱেশ। আপোনালোকে চাওক, এয়াকে লাজে কৰে ভিডিঅ' দিবলৈ। মই মুখখন নেদেখাওঁ আপোনালোকক, কিন্তু মোৰ মাতটো শুনি আছে আপোনালোকে। আৰু যাব লাগিব, আপোনালোকক দোকানখন দেখাই দিম। আমি ইপিনেদি স্কুলত যাওঁ, কেতিয়াবা সেইটো ৰাস্তাই দি যাওঁ। এইটো ৰাস্তাই দি অলপ দূৰ হয়, একদিন গৈছিলোঁ আৰু নাযাওঁ, বহুত দূৰ হয়, ভাগাৰ লাগে, সেইকাৰণে আৰু নাযাওঁ। একদিন কুকুৰে খেদিছিল আমাক, পৰিস্মিতা হাতত আহোঁতে আমি এঘৰ গিৰিত তাত সোমাইছিলোঁ। এঘৰ তাত তেতিয়া আৰু এইকেইডাল দিয়া নাছিল, আজি দিছে। সেয়া কি ধুনীয়া ফুল লাগিছে, কপৌ ফুল লাগে, কপৌ ফুল নহয় গাইছ। আৰু পামে আৰু সেইখন দোকান ওচৰতে আছে। আমি বহুত আহিব লাগে আৰু কষ্ট কৰিছোঁ, চাওকচোন কিমান। মই খোৱা বোৱা বাদ দিছোঁ, স্কুলৰ পৰা আহি ভিডিঅ'তে ধৰোঁ। আৰু আপোনালোকে অলপমান ছাপোৰ্ট কৰিব। এডাল জেতুকা গাছ, জেতুকা আমি পিচিব পাৰিলোঁ হয় ঘৰত যায়, নিবা সেইডাল জেতুকা গাছ। আৰু দোকানখন আপোনালোকক দেখাই দিম। মোৰ লাজ লাগে, মই নাহোঁ, আজি আহিছোঁ। মই ক'তোৱে নাযাওঁ ঘৰৰ পৰা, ঘৰতে থাকোঁ। আৰু ঘৰৰ পুল এটা আছে, পুলত পঢ়ি থাকোঁ। সেইখন দোকান বন্ধ আছে, হিতেনৰ দোকান হয়। আৰু নাজানো কিন গাইছ। আৰু আজি ভিডিঅ'টো চাই কেনে লাগিল আপোনালোকে কমেণ্ট কৰি জনাব। এতিয়ালৈ আহোঁ, বাই।